আছে ৰাইজৰ মাতত আছে ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে আজি আমাৰ ৰাইজে 15 বছৰ আগুৱাই লৈছে হাগ্ৰামা চৰকাৰক এইবাৰ আগুৱাই লৈ যাব হাগ্ৰামা চৰকাৰ যিমানে চিঞৰি থাকক আমাৰ 20 বছৰৰ পিছত আমাৰ প্ৰমোদ বড়ো আপুনি তাৰ পিছত চিন্তা চৰ্চা কৰক এতিয়া আপোনাৰ সময় বনাই আপোনাৰ বনাই আপুনি বহুতে চিঞৰি কৈছিলে আজি আপুনি আহিছে বিটিছে আমাৰ দখলৰ বলে গেলে আপোনাৰ লাষ্টটো ক'ত আছে আজি নবহৰণীয়া আছে আমাৰ অনাবৰো আজি গৈ আছে অনাবৰো গৈ স্লোগান দি দুইবাৰ হামকট হলে আমাৰ বিটিসি পৰা খেদুৱাই দিব আমাৰ অনাবৰো একাত্তৰ হওক এনেকৈ স্লোগান তেওঁলোকে দি কি কৰিলে দুবাৰকৈ হামকট কৰিছে আমাৰ ৰাইজক বোকা বনাইলে আপোনালোকে কওকচোন নবহৰণীয়া কিবা বনাইছে আমাৰ নবহৰণীয়া দুবাৰকৈ হামকট হ'ল আপোনালোকে কি উন্নয়ন পাইছে নবহৰণীয়া কওক কোনো উন্নয়ন আছে নেকি নবহৰণীয়া তেওঁলোকে এটাই জানে যে মানুহ কেনেকৈ আমি গুলিয়াই মাৰো সেইখন জানে নবহৰণীয়া আৰু সেইকাৰণে ডক্টৰ দিয়া বিবেক হাগ্ৰামা মহিলাৰে গুলিয়াই মাৰি আছে মানুহ কাজিয়া